আজিৰ ভিডিঅ'টোলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে এনেকুৱা এজন চলচ্চিত্ৰ পৰিচালক, যিজন চলচ্চিত্ৰ পৰিচালকে আমাৰ বৰপেটাৰ দৰে এখন সৰু চহৰৰ পৰা গৈ কলিকতাত ফিল্ম জগতত নিজৰ পৰিচয় বনাবলৈ সক্ষম হৈছে। আৰু তেখেত হ'ল আমাৰ সকলোৰে মৰমৰ, সকলোৰে আদৰৰ মিষ্টাৰ সনাতন কৰ্মকাৰ। তোমাক মোৰ অনুষ্ঠানলৈ বহুত বহুত স্বাগতম জনাইছোঁ। নমস্কাৰ নমস্কাৰ সঞ্জুদা। আচলতে কথাবোৰ শুনাত সপোন সপোন যেন লাগে, কাৰণ বৰপেটাৰ দৰে এখন ঠাইৰ পৰা কলিকতাত গৈ কলিকতাৰ চিনেমাৰ জগতত নিজৰ পৰিচয় বনোৱাটো ইমান সহজ নহয়, কিন্তু এইটোৱে বাস্তৱ সত্য কথা। কাৰণ আমাৰ বৰপেটাৰ ৰ'দক সকলোৱে ভাবে এখন বাণিজ্যিক নগৰী, ইয়াত ক'তনো আৰু সাংস্কৃতিক মানুহ থাকিব। কিন্তু বৰ্তমান আমাৰ বৰপেটাৰ ৰ'দত বহুত মাষ্টাৰপিচ সৃষ্টি হৈছে আচলতে কালচাৰৰ ক্ষেত্ৰত, আৰু তেনেকুৱা এবিধ মাষ্টাৰপিচ হ'ল আমাৰ সনাতন কৰ্মকাৰ। আমি যথেষ্ট গৌৰৱ কৰোঁ, আৰু আজি মই কাষত পাই সঁচাই নিজকে ভাল লাগিছে। আৰু সনাতন, তুমিতো অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিতো কাম কৰি আছা মই জনামতে। পোনপ্ৰথমে আপোনাৰ চেনেলটিক মই ধন্যবাদ যাচিছোঁ, কাৰণ আপুনি মোক এনেকুৱা এটা প্লেটফৰ্মক নাই তুমিতো তোমাৰ কথা কি ক'ম আৰু আপুনি কথা এটা কৈছে যে মই এজন মাষ্টাৰপিচ। সঁচাকৈ মাষ্টাৰপিচ বুলি ক'ব লাগিব, কাৰণ আমাৰ বৰপেটা ৰ'দত অকল কেৱল ব্যৱসায় বাণিজ্য, ইয়াত কালচাৰেল মানুহৰ টোটেলি নাই বুলি ক'ব লাগিব। এতিয়া কিন্তু বহুত সৃষ্টি হৈছে, এতিয়া বহুত। তুমি তাৰ পিছত মাষ্টাৰপিচ বুলি মই ক'ব লাগিব, মানুহে জানক। মই এতিয়াও একোৱেই নহয়, মই আই এম ট্ৰাইং মাই বেষ্ট, মই চেষ্টা কৰি আছোঁ। নাই আৰু বৰপেটা ৰোডৰ পৰা সঁচাকৈ দাদাই কোৱা মতে বৰপেটা ৰোডৰ পৰা গৈ বেলেগ ৰাজ্য এখনত যোৱা বা ফিল্ম ইণ্ডাষ্ট্ৰী, এইটো সঁচাকৈ অকণমান বেলেগ, বহুত কষ্টকৰ আছিল। কাৰণ ইয়াৰ পৰা কলিকতাত গৈ তাৰে ফিল্ম জগতত এটা পৰিচয় বনোৱা, তাতে কাম কৰা, এইটো বহুত এটা সপোন আমাৰ কাৰণে। বহুত ষ্ট্ৰাগল লাইফত আছে, মই জানো তোমাৰ ভিতৰত বহুত ষ্ট্ৰাগল সোমাই আছে, ইমান সহজ নহয়। দেখাত ভাল লাগে, বা সনাতনে আজি ফিল্মত কাম কৰি আছে, কিন্তু তোমাৰ ভিতৰত কিমান কষ্ট কৰিছিলে সেইটো তুমি গম পোৱা। এতিয়া তুমি যদি কথাবোৰ কোৱা হয়তো ৰাইজে গম পাব। নাই সেইটো সঁচাই, এই জাৰ্ণিটো ইমান ইজি নহয়, আৰু মোৰ কাৰণে ইজি নাছিলে। আৰু এটা কথা মোৰ দেউতাকে কয় যে যিমান ডাঙৰ কাম কৰিব লাগিব সিমান ডাঙৰ কষ্ট তোমাৰ কৰিব লাগিব। একদম বঢ়িয়া কথা। মই ইটছ এ পাৰ্ট অফ লাইফ, আৰু এই জাৰ্ণিটো সঁচাকৈয়ে অকণমান উখল মাখল আছিল। কাৰণ আপুনিতো গম পায়, নিজেও কালচাৰৰ লগত জড়িত বহুত। কিন্তু আপোনালোকৰ সহায় আৰু মানুহৰ মৰম প্লাছ সকলোৰে আশীৰ্বাদত, আৰু মই জানো মোৰ লগত মা সৰস্বতী আৰু ভগৱান আছে, যি মোক আগুৱাই লৈ যায় গৈছে, আৰু মই একো নহয়। নাই সেইটোতো 100 বাৰ। সেইটোৱে। আচ্ছা, আৰু এটা কথা, তুমি মই জনামতে তোমাৰ এখন অসমীয়া এখন চিনেমা মুক্তি পাব, হয়তো কুঁৱলীৰ পজা বুলি, য'ত আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই অভিনয় কৰিছে। কথাটো কিমান দূৰ সঁচা? এইখন কথাটো 100% সঁচা কথা। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লৈ ইতিমধ্যে আমি কামখন শ্বুটিং কমপ্লিট হৈ গ'ল, আমাৰ পষ্ট প্ৰডাকশ্যন অলমষ্ট কমপ্লিট হৈ গ'ল। আচ্ছা। আৰু হয়তো এমাহ 2 মাহ অপেক্ষা কৰিব লাগিব আপোনালোকে চিনেমাখন মুক্তি পাবলৈ। আমি চেষ্টা এটা কৰি আছোঁ। সেইটো ভাল খবৰ, কাৰণ আমাৰ এজন বৰপেটাৰ এজন যুৱক, ল'ৰা অসমীয়া ফিল্মত কাম কৰি আছে, অসমীয়া চিনেমাৰ পৰিচালক বুলি ক'ব লাগিব, কাৰণ এইটো বহুত ডাঙৰ কথা। অসমীয়া চিনেমা জগতখনত এতিয়া বহুত প্ৰতিভা ওলাই আছে, তাৰ ভিতৰত আমাৰ সনাতন কৰ্মকাৰ অসমীয়া চিনেমা ৰিলিজ পাব, তাৰপিছত কলিকতাত বোম্বেত সনাতনে কাম কৰি আছে চিনেমা জগতত। বহুত ভাল খবৰ আপোনালোকে পাব অনাগত দিনত, মই আশা ৰাখিছোঁ। আচ্ছা, এটা মই প্ৰশ্ন কৰিম মাজতে, তোমাৰ এই চিনেমা জগতত যে তুমি ভৰি থলা, এইটো কেনেকৈ আৰম্ভ হ'ল? ক'ৰ পৰা কেনেকৈ তুমি তাতে গুচি গ'লা? আচ্ছা, এইটো এটা লং জাৰ্ণি হয়। বেচিকেলি মই প্ৰথমততো মোৰ এনেকুৱা ধাৰণা নাছিলে চলচ্চিত্ৰ জগতত যাবা বুলি। চ' মই বেলেগ কিবাই পৰিকল্পনা কৰিছিলোঁ, কাৰণ মই যিটো ছায়েন্স ষ্ট্ৰীমত আছিলোঁ, যিটো হয় ছায়েন্সৰ ষ্টুডেণ্টছ বেচিকেলি ইঞ্জিনিয়াৰিং, ডক্টৰছ আৰু সিফালে গুচি যোৱা হয়, বেলেগ স্ক'প থাকে। চ' বাট আই ৱাজ টোটেলি ডিফাৰেণ্ট ইন ডেট টাইম, কি নহয় মই কিবা এটা কৰিব লাগিব। আৰু চ' যিহেতু মই সৰুৰে পৰাই অকণমান লিখি অভ্যাস আছিলে, কবিতা বা সৰু সময়ত আমাৰ তেতিয়া সেই সময়ত উষা বাইদেউ দাস BS কলেজৰ উষা বাইদেউ অসমীয়া। চ' বাইদেউ মোক অকণমান হেল্প কৰিলে, ডক্টৰ
হেমন্ত ডেকা ছাৰ চিনি পাওঁ BS কলেজৰ প্ৰফেচাৰ অকণমান চ' এই ছাৰৰ সান্নিধ্যসকলত আহি বা বাইদেউৰ সান্নিধ্যত আহি মই লিখাটো আৰু ইম্প্ৰুভ কৰিলোঁ তেখেতেও অনুপ্ৰেৰণা দিলে চ' এনেকৈ আৰু লাহে লাহে মই ফিল্ম জগতৰ লগত মানে বাতৰিবোৰ পঢ়া হ'লোঁ তাৰপিছত গম পোৱা হ'লোঁ আৰু এনেকৈ আচ্ছা আচ্ছা তুমি এই আজিকালি বহুতে কয় পঢ়া শুনা কৰি চাকৰি কৰিব লাগে বা বিজনেছ কৰিব লাগে এইটো আমাৰ মানে এইটো মানসিকতা চব মানুহৰে ক'ত চিনেমা জগতত যাই ডাইৰেক্টৰ হৈ অভিনেতা হৈ ক'ত কি মানে বৰবাদ হৈ যাব তো তোমাৰ কিবা বাধা আহিছিল নেকি এনেকুৱা চিনেমা জগতত যোৱাৰ আগে ঘৰৰ পৰা হওক বা পৰিয়াল মুৰব্বী বা বন্ধু বান্ধৱী কৈছিল নেকি তই নোৱাৰিবি ক'ত যাই আছ ফিল্ম কৰিব এনেকুৱা কিবা বাধা কিবা এনেকুৱা আহিছিল নেকি এইটোতো মানে সঁচা কথা মানে এনেকুৱা আহে আমাৰ নিচিনা পৰিয়ালৰ কাৰণে আহে আমি মিডিল ক্লাছ ফেমিলি হয় ক'ত আৰু ডাইৰেক্টৰ হ'ব যাম অভিনেতা হ'ব যাবি কি কৰিবি এইবোৰ চাকৰি নকৰাকৈ এনেকুৱা আহে মানে আমাৰ নিচিনা পৰিয়ালৰ কাৰণে এটা ফিক্সড ইনকাম থকা বা চাকৰি কৰাটোৱে মানে বহুত ডাঙৰ কথা স্বাভাৱিক কথা মানে এইটোৱে হয় মানে চ' মোৰ পৰিয়ালতে এনেকুৱা হৈছিলে যিহেতু মই চাকৰি কৰি আছিলোঁ মানে যে ছায়েন্স টিচাৰ হিচাপে তুমি চাকৰি কৰি আছিলা ছায়েন্স টিচাৰ আচ্ছা মই আফটাৰ BSCৰ পিছত মই ছায়েন্স এজ এ ছায়েন্স টিচাৰ মই চাকৰি কৰি আছিলোঁ আৰু তাৰ আগতো মই দুটা স্কুলতে কাম কৰি আছিলোঁ আচ্ছা চ' যিহেতু লাষ্ট মই মানাছভেলী একাডেমি আমাৰ বৰপেটা ৰোডত তাতে মই ছায়েন্স টিচাৰ আছিলোঁ তো মই ভাবিছিলোঁ মানে এনেকৈ আৰু চাকৰিও মোৰ অফাৰ আহি আছিলে চ' ফাইনেলি মই যেতিয়া ডিচাইড কৰিলোঁ যে নহয় মই মানে ফিল্মত মানে কেলকাতাত মই ৰূপকলা কেন্দ্ৰ মানে মই য'ৰ পৰা মানে ফিল্মৰ ডাইৰেকশ্যন কৰিলোঁ মানে আচ্ছা চ' মই সেইটোৰ খবৰ পাওঁ আৰু তাতে ইণ্টাৰভিউ দিওঁ এণ্ট্ৰেঞ্চ হয় মানে ৰূপকলা কেন্দ্ৰৰ চ' এণ্ট্ৰেঞ্চ হোৱাৰ পিছত মই তাতে মানে কোৱালিফাই কৰিলোঁ আৰু সুযোগ পালা চ' তাতে সুযোগ পোৱাৰ পিছত তো বাধাটো ঘৰৰ পৰা আহে যে তই চাকৰি এৰি তাতে ক'ত যাই আছে আৰু সকলোৱে কয় যে নহয় মানে চাকৰিটোৱে বেষ্ট অপশ্যন চ' তেতিয়াতো মানে মনটোৱে মোৰ সেইটো এটা পাজল হৈ গৈছিল কি কৰোঁ চাকৰি কৰোঁ না তাতে চিনেমাত যাওঁ যিহেতু মোৰ ফেমিলিটোক মানে মই নিজে চাব লগা আছিল চ' মই দেন ডিচাইড কৰিলোঁ কি নহয় মানে দেউতাকে ক'লে যে নহয় ঠিক আছে তই তোৰ সপোনটো পূৰণ কৰ আমি আছোঁ মানে চ' ডেট ৱাজ দ্য বিগেষ্ট ছাপৰ্ট দেউতাই মানে ছাপৰ্ট দিছিল লাষ্ট মমেণ্টত কিন্তু দেউতা কিন্তু সঁচা কথা মানে চলচ্চিত্ৰ জগতৰ মানে একো গম নাপায় জড়িত নহয় আৰু নাজানে একো বাট দেউতাই যেতিয়া মোৰ পাগলপন চালে যে নহয় মানে সি যাবই বিচাৰে মানে পাৰিব মানে তো দেউতাই মোক ছাপৰ্ট দিলে আৰু মাকে ক'লে যে নহয় ল'ৰাই বিচাৰিছে যাওঁ আচ্ছা চ' সেইটোৱে মোৰ বিগেষ্ট এচিভমেণ্ট আছিলে যে কি মানে কিয়নো এচিভমেণ্ট বুলি কৈছোঁ কাৰণ দেউতাকে বা মাকে মোক ছাপৰ্ট নকৰিলে মই নোৱাৰিলোঁ চ' সেইকাৰণে মই কওঁ সেইটোৱে মোৰ এচিভমেণ্ট মানে দেউতা মাই শেষ মুহূৰ্তত গৈ মানে ডাঙৰ ছাপৰ্ট কৰিছে ক'ব গ'লে সেইকাৰণে কয় না মানে দেউতা মা ভগৱান এইটো মই ক'বই লাগিব যিকোনো ক্ষেত্ৰত মোৰ ক্ষেত্ৰততো হয়ে আৰু সকলোৰ ক্ষেত্ৰতে হয় তাকে এইটো ভাল কথা কৈছে কাৰণ সনাতনে চিনেমা জগতত যোৱাৰ আগতে বহুত বাধা পাইছিল মানে কি কৰিব দুটা পাজুল চিনেমা কৰিব নে চাকৰি কৰিব চাকৰি বাদ দি অৱশেষত মা দেউতাৰ মানে ছাপৰ্টত মানে সাহসত চিনেমা জগতত ভৰি থ'লে আৰু আজি সনাতন ছাকচেছ বুলি ক'ব লাগিব মানে এতিয়াতো সফলতাটো শেষ নাই কিন্তু টোটেলি ছাকচেছ বুলি ক'ব লাগিব কাৰণ এটা ডাঙৰ ৰিস্ক লৈ গৈছিল কলিকতালৈ কাৰণ কলিকতা ইণ্ডাষ্ট্ৰি বহুত ডাঙৰ তাত ছবি তাৰকা ডাইৰেক্টৰ বহুত মানে টেলেণ্টেড আচ্ছা সনাতন এটা প্ৰশ্ন কৰোঁ মই তোমাক তুমিতো এতিয়ালৈকে বহুকেইখন চিনেমাত কাম কৰিলা অসমীয়া হওক বেংগলী হওক বা যিকোনো ভাষাৰ বহুত কৰিলা কি তেনেকুৱা চিনেমা কৰিলা অকণমান যদি চমুকৈ কোৱা ৰাইজক ভাল লাগিব মোৰ নিজা ষ্টৰি স্ক্ৰিপ্ট আৰু নিজা পৰিচালনাৰে মই এতিয়ালৈকে বহুকেইখন মানে কৰিলোঁ আচ্ছা এখন হ'ল সোণপাপৰি কৰিলোঁ তুমি এখন এৱাৰ্ডো পাইছিলা নেকি বাৰু এৱাৰ্ড পাইছিলা এখন আমি ভালেকেইখন এৱাৰ্ড পালোঁ অন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় এৱাৰ্ডো পালোঁ তাৰপিছত মই আমাৰ বৰপেটা ৰোডৰ মানাসতে শ্বুট কৰিছিলোঁ আৰু আমাৰ বৰপেটা ৰোডৰ কেইখনমান সৰু সুৰা ঠাইত ইয়াত শ্বুটিং কৰিছিলোঁ এখন চিনেমা সেইখন হ'ল সবুজ নীল আচ্ছা তো সেইখনো ইতিমধ্যে বহুত ঠাইত গৈ আছে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়ত চ' সেইখনো গৈ আছে আৰু তাৰপিছত মই ৰিচেণ্টলি কৰিলোঁ চালক পাপৰি বুলি এখন মানে বেংগলী ফিল্ম সেইখনো কৰিলোঁ আৰু এনেকৈ আৰু আছে যেনেকৈ দ্য লেণ্ড অফ হিডেন ডিজাৰ্টছ মই কৰিছোঁ এখন ডকুমেণ্টাৰী ফিল্ম মই আমাৰ অসমৰ এজন টেৰাকোটা শিল্পী তো তেখেতৰ ওপৰত কৰিছিলোঁ ধীৰেন পাল চ' তাৰপিছত মই ৰিচেণ্টলি কাল্পনিক বোলা মানে বঙালী চিনেমা এখন কৰিলোঁ আৰু সেইখন মানে অহা জুলাই মাহৰ 11 তাৰিখে সমগ্ৰ কলকাতাত মানে আমি থিয়েট্ৰিকেল ৰিলিজ দিম বুলি মুক্তি পাব এইটো ভাল খবৰ কাৰণ সনাতনৰ মানে নিৰ্দেশত পৰিচালনাত কাল্পনিক নামৰ এখন বেংগলী ফুল ফিল্ম এখন কলিকতাৰ মানে চিনেমা হলত মুক্তি পাব এইটো বহুত ভাল খবৰ সুখবৰ
মানে এখন কাল্পনিকখন এখন পৰিচালনা কৰিছিল আমাৰ অৰ্কদা, মানে অৰ্কদাই কৰিছে। আচ্ছা আচ্ছা। আৰু এইখনত মই আজি ডাইৰেকশ্যন টিমত আছোঁ। ডাইৰেকশ্যন টিমত আছে। আচ্ছা আচ্ছা। ডাইৰেকশ্যন টিম মানে আৰু আচ্ছা আচ্ছা, যিটো মানে ডাইৰেকশ্যন টিম আছে পৰিচালনা বিভাগতে মই আছিলোঁ এজ আচ্ছা এছিষ্টেণ্ট ডাইৰেক্টৰ মানে। চ' এইখন আমাৰ কাৰণে এটা বহুত ডাঙৰ এটা এচিভমেণ্ট হ'ব আৰু মানে কলিকতাত ৰিলিজ হোৱা মানে বহুত ডাঙৰ কথা। কলিকতা চিনেমাত এইটো মানে সঁচাকৈ সনাতনৰ ফিল্ম ৰিলিজ পাব কলিকতা চিনেমা হলত, মানে কিমান এটা ডাঙৰ খবৰ। আমি মানে যথেষ্ট গৌৰৱ কৰিম, কাৰণ আমাৰ ইয়াৰ লোকেল বয় হয় সঁচাকৈ। আমি চেষ্টা কৰিম সেইখন চিনেমা এবাৰ বৰপেটা ৰোডত মানে মুক্তি দিয়াৰ কাৰণে। এইটো আমাৰ দিলীপ চিনেমা হলত, তেতিয়াতো বহুত ভাল হ'ব, আমি চাব পাম, সকলোৱে চাব পাব এইখন। মানে এইটো মোৰো ইচ্ছা মানে যে আমাৰ বহুত, কাৰণ মোক বহুতে সুধি থাকে সনাতন তোৰ চিনেমা ক'ত চাব পাম। জেনেৰেলি মোৰ চিনেমাবোৰ ফেষ্টিভেল চাৰ্কেট হয়, তাত বেছি যায়, ফিল্ম ফেষ্টিভেলত যায়। চ' থিয়েটাৰিকেল ৰিলিজ তেনেকৈ নহয়। চ' এইবাৰ আমি ভাবিছোঁ যে মানে সেই চিনেমাবোৰ যদি আমি ইয়াতে ক'ৰবাত স্ক্ৰিনিং কৰিব পাৰোঁ, যিহেতু সেই কালচাৰটো আমাৰ ইয়াতে নাই। চ' আমি সেইকাৰণে চেষ্টা এটা কৰি আছোঁ যে আমি অতি সোনকালে চাগে এইটো সফল কৰিব পাৰিম বুলি। ভাল হ'ব এইটো কৰিলে, কিন্তু ধুনীয়া হ'ব একদম বঢ়িয়া। চ' আমি আশাবাদী যে আমি এইটো কৰিব পাৰিম চাগে মানে। বঢ়িয়া। আচ্ছা, আৰু এটা কথা সুধোঁ, তুমিতো ফিল্ম লাইনত আছা, মানে কি তোমাৰ লাইফত কেতিয়াবা প্ৰেম আহিছিল নেকি? এনেকুৱা প্ৰেমত পৰিছিলা নেকি? মানে জানি বা নজনাকৈ, কাৰণ প্ৰেমটো সকলোৰে জীৱনত আহে, এইটোতো মানে তুমি মিছা মাতিলেও মানে কোনো বিশ্বাস নকৰে। এনেকুৱা হৈছিল নেকি প্ৰেমৰ ফিলিংছ? চ' প্ৰেম মানে সৃষ্টি, প্ৰেম থাকিব লাগিব, আৰু সৃষ্টি অবিহনে পৃথিৱীৰ কোনো কাম নহয়। চ' সেইকাৰণে প্ৰেমটো বাধ্যতামূলক। প্ৰেম হয়, এইটো একদম প্ৰেম মানুহৰ জীৱনত আহে আৰু প্ৰেমেই সৃষ্টিৰ প্ৰেৰণা, সেইটোৱে। চ' সেইটোতো আহে। যিয়ে নহওক, আমি এতিয়া কোন তোমাৰ প্ৰেমিকাই কি নাম নুসুধোঁ এইবোৰ, কিন্তু প্ৰেমত তুমি পৰিছা হয়তো আছে, কাৰণ এইটো মিছা কোনেও ক'ব নোৱাৰে, কাৰণ প্ৰেম স্বৰ্গীয় অনুভূতি হয়। আৰু আমি যিখিনি শিল্পী মানুহ আছোঁ, প্ৰেম জীৱনত লাগিবই। প্ৰেম পবিত্ৰ একদম। মানে আমি আজিৰ যি প্ৰেম কওঁ, সেয়াটো মানে হয়তো বহুতৰ কাৰণে যি মানে সকলোৰে মন্তব্য বেলেগ। মোৰ কাৰণে প্ৰেম পবিত্ৰ। এইটো পবিত্ৰ ৰাখি সেই পবিত্ৰৰ মৰ্যাদা দি মানে আগুৱাই গৈ গ'লে সঁচাই মানে প্ৰেম মানে সঁচাই স্বৰ্গীয় অনুভূতি মানে। একদম এইটো মানে মোৰ পাৰ্চনেলি এইটো। নাই, সুন্দৰ কথা কৈছা তুমি, ভাল লাগিছে। আৰু এটা কথা মই সুধিম, তুমি যিহেতু বৰ্তমান চলচ্চিত্ৰ পৰিচালক, অসমীয়া চিনেমা কৰিছা, বেংগলী কৰি আছা, তুমি ইয়াৰে আমাৰ লোকেল বয় হয় তুমি ইয়াৰে, তো তোমাৰ পৰা কিন্তু বহুতে কিবা আশা ৰাখিছে, হয়তো তুমি ডাঙৰ নাম কৰিবা, আমাৰ ইয়াৰ জাগাৰ গৌৰৱ কৰিবা, কিন্তু এনেকুৱা তোমাৰ কিবা পৰিকল্পনা আছে নেকি বা ভৱিষ্যতত, যে আমাৰ ইয়াৰ বৰপেটা ৰোড বা ইয়াৰ আশে পাশে যিখিনি অভিনেতা অভিনেত্ৰী আছে, নিউ টেলেণ্ট বা কণ্ঠশিল্পী আছে, ভৱিষ্যতে তুমি তোমাৰ চিনেমাত সুযোগ দিবা, অসমীয়া হওক বা বেংগলী হওক, তেনেকুৱা তোমাৰ কিবা সপোন আছে নেকি? এইটোতো মানে মোৰ সঁচাকৈ আছে, আৰু মই এইটো অলৰেডি কাম কৰিয়ে আছোঁ। আচ্ছা। মানে হয়তো ডাইৰেক্টলি কৰা নাই কেতিয়াও, কাৰণ সেই প্লেটফৰ্মটো বহুতে ইয়াতে নাপায়। আৰু এইটো এটা চেলেঞ্জিং প্লেটফৰ্ম হয়। আৰু মই ক'লেই নহ'ব যে মই তোমাক কাষ্ট কৰিম, এইটো মিছা কথা হ'ব, সেইটো নহয়। চ' সেই কেৰেক্টাৰক পাব লাগিব, বা কোনোবা এজন কণ্ঠশিল্পীক পাব লাগিব। মই কোৱা নাই যে মই সুযোগ দিম মানে সেই মানে লেভেলৰ কাৰণে হ'বলৈ, মই যি গান বিচাৰিছোঁ তেনেকুৱা গানৰ কাৰণে সেই শিল্পীজন মানে চুইটেবল হ'ব লাগিব, সেইটোও চাব লাগিব। কিন্তু মোৰ বহুত আশা আছে, আমি প্লেনিং কৰি আছোঁ যে বৰপেটা ৰোডৰ বহু এনেকুৱা মানুহ আছে, বহু টেলেণ্টেড মানুহ আছে, বহুত আছে, বহু কণ্ঠশিল্পী আছে, যিবিলাক মানে যিহেতু প্লেটফৰ্ম পোৱা নাই। কিন্তু মোৰ এটা মানে সঁচাই মানে মই মানে বিলিভ কৰোঁ যে আমি যিটো টাৰ্গেট কৰি আছোঁ, যে বৰপেটা ৰোডৰ বাসীৰ কাৰণে বা তেনেকুৱা নতুন মানে য়াং জেনেৰেশ্যন যিখিনি আছে, আমি এটা চেষ্টা এটা কৰিম মানে। চ' অতি সোনকালে হয়তো মানে কিবা নতুন পৰিকল্পনা আহিব, সেইটো হ'লে ভাল হ'ব, কিন্তু বহুত ভাল হ'ব। মানে বহুতে কৈও আছে মোক যে বৰপেটা ৰোডৰ মানুহবোৰক লৈ কিবা এটা মানে মোক বহুতে কৈছে মানে। চ' যিহেতু মানে মই বেছিভাগ সময় কলকাতাত থাকোঁ, বাহিৰত থাকোঁ, কিন্তু এইবাৰ মই ভাবিছোঁ যে নহয়, এইখিনি কামৰে কৰিম। মোৰ এই ৰিচেণ্ট প্ৰজেক্ট দুটামান শেষ হ'লে মানে আমি বৰপেটা ৰোডৰ মানে যিমান মানে য়াং জেনেৰেশ্যনছ আছে, কলা কৌশলী আছে, সিহঁতক লৈ কিবা এটা কৰাৰ পৰিকল্পনা আছে আৰু না, এইটো কিন্তু বহুত ডাঙৰ এচিভমেণ্ট হ'ব। মানে মই প্ৰশ্নটো এইকাৰণে সুধিছোঁ, কাৰণ সনাতন আমাৰ ইয়াৰ লোকেল ল'ৰা হয়, এতিয়া বৰ্তমান কলিকতা ফিল্মত কাম কৰি আছে। আমাৰ বৰপেটা ৰোডতো বহুত এতিয়া মানে নতুন প্ৰতিভা মানে ওলাইছে, মানে কণ্ঠশিল্পী, অভিনেতা অভিনেত্ৰী, যিকোনো ক্ষেত্ৰত তেওঁলোকে যদি মানে সনাতনৰ কিবা ফিল্মত বা কিবা সুযোগ পায় বা সুযোগ দিয়ে, মানে বহুত ডাঙৰ কথা হ'ব। অনলি মোৰ ফিল্ম নহয়, মই এতিয়া যিকোনো বেলেগ বহুত শিল্পী আছে বাহিৰত ৰাষ্ট্ৰীয় পৰ্যায়তো মৰ্যাদা পাইছে, এনেকুৱা চাইছোঁ মানে। আছে কিন্তু সেই
পোৱাৰ পিছৰ ষ্টেজটো কি হয় মানে তাৰপিছত কিন্তু মানে নাই আৰু বিচাৰি পোৱা নাযায় মানে একদম গায়ব হৈ যায় ট্ৰেকটো মানে হেৰুৱাই যায় কাৰণ সেই ট্ৰেকটো হেৰুৱাৰ বহুত ৰিজন থাকে মই নাজানো মানে কিন্তু এই ট্ৰেকটোত আগুৱাই যাবলৈ এজন বেক সাইডৰ মানে মানুহ দৰকাৰ যি মানে হয়তো পুশ কৰিব পাৰে মানে উই নিড সামওয়ান দ্যাট হু ক্যান পুশ আস সো মই কোৱা নাই যে মই পুশ কৰিম বাট আমি এজ এ টিম হয় এটা কাম কৰিলে বৰপেটা ৰোডৰ এজ এ টিম হয় কালচাৰেল এছ'চিয়েশ্যন মানে যদি এটা কৰিব পাৰোঁ আচ্ছা সো তেতিয়া আমি বৰপেটা ৰোডৰ অনলি এতিয়া আমি জানো যে বাণিজ্যিক নগৰী বৰপেটা ৰোড তেতিয়া হয়তো এনেকুৱা হ'ব পাৰে মোৰ এটা সপোন আছে বৰপেটা ৰোডখনক মই কালচাৰেল নগৰী মানে সাংস্কৃতিক নগৰী মই এইটো কথা মানে ভাবিছিলোঁ তুমি ক'লা কাৰণ মোৰ ইচ্ছা আছিল বহুতে কয় পাঠশালা সাংস্কৃতিক নগৰী কিন্তু মই ভাবোঁ বৰপেটা ৰোডখনো এদিন সাংস্কৃতিক নগৰী হওক ৰাইট মোৰ এইটো মানে মই যেতিয়াৰ পৰা গৈছোঁ তাৰ পিছৰ পৰা মই লাহে এই অনুভূতিটো হৈ আছিলে ঠিক তুমি আজি মুখেৰে কথাখিনি ক'লা ৰাইজেও শুনা পালে ভাল পাব যাতে এইটো সঁচা হয় আৰু সেইটো আমাক যদি সকলোৱে সহায় কৰে তেতিয়াহ'লে নিশ্চয় হ'বই মানে আৰু মই আশাবাদী যে মানে এনেকুৱা বহুত মানুহ আছে বহুত ব্যক্তি আছে হতাশয় ব্যক্তি আছে যি আমাক এনেকুৱা মানে পৰ্যায়ত আগবঢ়াই যাবলৈ সহায় কৰিব মানে এনেকুৱা বহুত হতাশয় ব্যক্তি আছে আছে এনেকুৱা মানে সাংস্কৃতিক জগতত জড়িত হওক বা জড়িত নথকা মানুহ কিছুমান আছে ভাল পায় সেইখিনি মানুহৰ আশীৰ্বাদ মৰম সহযোগ লাগিবই খুব ভাল কথা কৈছে সনাতনক আশীৰ্বাদ কৰিব মৰম কৰিব তাক ছাপোৰ্ট কৰিব যাতে বহু দূৰ আগুৱাই যাব পাৰে যাতে ইমান দূৰ আগুৱাই যাব পাৰে যাতে আমাৰ ইয়াৰে টেলেণ্টখিনিও মানে সনাতনৰ পিছফালে গৈ আগুৱাই যাব পাৰে গতিকে ভিডিঅ'টো আমি শেষ কৰিম ইয়াতে ভিডিঅ'টো কেনেকুৱা লাগিল কি পালে আমাক কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব